ঘৰতে আচাৰ বনাই বিক্ৰী কৰি স্বাৱলম্বী হালবাৰীৰ মহিলা আত্মসহায়ক গোট। বাক্সাৰ হালবাৰীৰ সমীপৰ বাৰেঙাবাৰী গাঁৱৰ এটা মহিলা আত্মসহায়ক গোট, নাম মানাহ বনানী ফুড প্ৰডাক্ট আত্মসহায়ক গোট। গাঁওখনৰ 8গৰাকীকৈ মহিলাই আজিৰ পৰা 5 বছৰ পূৰ্বে গঠন কৰা আত্মসহায়ক গোটটোৱে সম্প্ৰতি প্ৰশিক্ষণ সমাপ্তিৰ পিছত বিবিধ ফল-মূলৰ আচাৰ বনাই সেইবোৰ বিক্ৰী কৰি স্বাৱলম্বী হৈ পৰিছে। জলফাই, আম, অমৰা, বগৰী, তেতেলীকে ধৰি ভিন্ন ফল-মূলৰ আচাৰসমূহ তেওঁলোকে চুবুৰীয়া সাপ্তাহিক বজাৰ গাঁৱে ভূঞে বিক্ৰী কৰি আহিছে। যদিও এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰী কোনো সাহায্য লাভ কৰা নাই। চৰকাৰী কিছু সাহায্য লাভ কৰিলে তেওঁলোকৰ যি আচাৰৰ ব্যৱসায় সেই অধিক উন্নত কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে গোটটোৰ মহিলাসকলে। মছলাই ব্যৱহাৰ কৰিছোঁ, অনুপমটো বেছি ব্যৱহাৰ কৰোঁ। তাৰপিছত ভিনেগাৰ দিছোঁ আৰু অকণমান আমি ইয়াতে দিছোঁ, জিৰা দিছোঁ, শুকান জলকীয়া গুড়ি দিছোঁ, জিৰা হালধি দিছোঁ, নিমখ, তাৰপিছত ধনিয়া গুড়ি, তাৰপিছত ৰুটি দিছোঁ, তাৰপিছত গোলমৰিচ দিছোঁ, বাক্সাৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট।